আপোনালোকক সকলোকে ধ্ৰুৱমানৱ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ লৈছোঁ। ব্লগটো চাই যদি ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপায়। আজি আমাৰ খুৰা ল'ৰাটোৱে ছোৱালী পলুৱাই আনিছে, থাকোঁ বোলো আৰু অলপ সময় পাছতে পাবহি। তাৰপিছত কি নিয়ম হয় সকলোখিনি দেখাম। আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু তেওঁলোকক আশীৰ্বাদ দিব যেন যুগ্ম জীৱন সুখলৈ যায়। আৰু ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ দাদাই ছোৱালী পলুৱাই আনিছে চব। এয়া দৰা কইনাক ভৰি ধুৱাব লৈছে। কইনা বাম ভৰিটো দি দিয়া হৈ যাব। বহি লোৱা বহি লোৱা। ভাল লাগিছে। এয়া পাহিয়ে ভৰি ধুৱাইছে। এয়া নৱতা ককায়েকক ন কইনা চাবলৈ অহা মানুহৰ ভিৰ দেখিছেনে? এয়া চাওক। ইয়াত ছোৱালী পলুৱাই অনাৰ পিছত যোনবোৰ নিয়ম থাকে সেই নিয়মবোৰ কৰিব লৈছে। এয়া আমাৰ খুৰীয়ে এয়া নিয়মবোৰ কৰি আছে। পুৰা হিট দিবলৈ কৈছে দেই। আমাৰ গৃহলৈ এজনী কন্যা আনি আজি গৃহত সোমোৱাইছোঁ। সেই কন্যাই যেন এই গৃহখনতে যেন ভগৱন্তৰ গুৰু নামদেৱ ভকতে যেন ৰক্ষা কৰিব, স্বামীকে দিনকাল নিয়াব আৰু তাকো যে এক প্ৰতিকে দিনকাল নিয়াই গুৰুজন সমুখাদি হওক, ককা দেউতা আইতা সকলোৰে আশীৰ্বাদ কৰিব যেন এই গৃহতে কৰি খাবলৈ চাইছে। আজিলে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাব। তেন্তে নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আজিলে তেন্তে বাই বাই।